সমগ্ৰ ৰাজ্যতে অব্যাহত আছে অসম চৰকাৰৰ অমৃত বৃক্ষ আন্দোলন। ৰাজ্যজুৰি অসম চৰকাৰৰ অমৃত বৃক্ষ ৰোপণ কাৰ্যসূচী সমাপন হোৱাৰ সময়তে একেদৰে তিনিচুকীয়া জিলাৰ ডুমডুমা পৌৰসভাৰ উদ্যোগত বৃক্ষৰোপণৰ কাৰ্যসূচী আয়োজন কৰা দেখা যায়। দেওবাৰে পুৱাৰ ভাগতেই অমৃত বৃক্ষ আন্দোলন বৃক্ষ অৰ্থনীতি সম্প্ৰসাৰণ অসম চৰকাৰৰ এক পদক্ষেপ। এই শীৰ্ষক কাৰ্যসূচীৰ অংশ হিচাপে অমৃত বৃক্ষ ৰোপণৰ আন্দোলনৰ উদ্দেশ্যেৰে ডুমডুমা পৌৰসভাৰ পৰা বৃক্ষৰোপণ কৰা হয়। ডুমডুমাৰ বিধায়ক ৰূপেশ গোৱালাকে ধৰি পৌৰসভাৰ পৌৰপতি কান্তা ভট্টাচাৰ্য, উপ পৌৰপতি মানি দত্তকে আদি কৰি আত্মসহায়ক গোটসমূহেও সহযোগ কৰা দেখিবলৈ পোৱা যায়। ডুমডুমাৰ পৰা ময়ূৰ গোহাঁইৰ ৰিপৰ্ট, অসম খবৰ। আমাৰ ওদালগুৰিত এটা ৰেকৰ্ড হৈছে। বিভিন্ন জেগাত বিভিন্ন ধৰণৰ কাৰ্যসূচী লৈ এই অমৃত বৃক্ষ যি অভিযান তাক এটা আন্দোলনৰ ৰূপ দিবলৈ চেষ্টা কৰা হৈছে। আৰু আজি সমগ্ৰ অসমত 1 কোটি গছ পুলি ৰোপণৰ যোগেদি এই কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। আৰু আমি ডুমডুমা পৌৰসভাৰ লগতে ডুমডুমা সমষ্টিৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান আৰু আত্মসহায়ক গোটৰ সদস্যসকলে সকলোৱে ৰেজিষ্ট্ৰেশ্যন কৰিছে, সকলোৱে গছপুলিৰ দায়িত্ব ল'ব। আৰু সেই গছপুলি কেৱল আমি ৰোপণে নকৰোঁ, আমি সেই গছপুলি ডাঙৰো কৰাৰ দায়িত্ব আমি ল'ব লাগিব। এতিয়া যিসকলে ৰেজিষ্ট্ৰেশ্যন কৰিছে তেওঁলোকে 100 টকা পাব, আৰু পৰৱৰ্তী সময়ত তেওঁলোকে আৰু পইচা পাব যদি গছপুলিবিলাক তেওঁলোকে বচাব পাৰে। গছ ৰোৱাটো ডাঙৰ কথা নহয়, ডাঙৰ কথা হ'ল গছ বচাব পৰাটো। আৰু আমাৰ সকলোৰে দায়িত্ব আমি গছবিলাক বচাব লাগিব। কাৰণ আমি সকলোৱে গম পাইছোঁ যে আমাৰ জলবায়ু যথেষ্ট পৰিৱৰ্তন হৈছে, গোলকীয় উষ্ণতা বহুত বৃদ্ধি পাইছে। আৰু আপোনালোকে লক্ষ্য কৰিছে নাই মই নাজানো, আমাৰ গোটেই অসমত পূৰ্বৰ তুলনাত আমাৰ যিবিলাক আমাৰ ইয়াত শস্য উৎপাদন হৈছিল, খেতি বাতি যিবিলাক, মই বৰ বেছি দূৰলৈ নাযাওঁ, আমি ডুমডুমাৰ মানুহে চাহৰ কথা যদি ক'বলৈ যাওঁ, চাহৰ উৎপাদনৰ ক্ষেত্ৰতো প্ৰভাৱ পৰিছে। আগত যেনেদৰে উৎপাদন হৈছিল, বৰষুণ ঠিকমতে নোহোৱাৰ বাবে, ৰ'দ বেছি হোৱাৰ বাবে, বিভিন্ন ধৰণৰ অসুবিধাবিলাক সৃষ্টি হোৱাৰ বাবে আমাৰ যিবিলাক ইয়াৰ পৰম্পৰাগত শস্য সেইবিলাকত প্ৰভাৱ পৰিছে। আৰু লগে লগে আমাৰ পৰিৱেশ প্ৰদূষিত হৈছে, সেইখিনি কথাও আমি লক্ষ্য ৰাখিব লাগিব। কাৰণ আমি মানৱ জাতিয়ে আমাৰ এই যি ঈশ্বৰে আমাক সৃষ্টি কৰা যিখন পৃথিৱী, সেই পৃথিৱীখনক আমি বহু মানুহে বিভিন্ন ধৰণৰ এক্টিভিটি কৰি পেলাই ক'ৰবাত নহয় ক'ৰবাত প্ৰদূষিত কৰিছে। সেইকাৰণে আমি এটা আজিৰ এই অমৃত বৃক্ষ আন্দোলনৰ যোগেদি মাননীয় মুখ্যমন্ত্ৰী মহোদয় কেৱল গছপুলি ৰোপণৰ কাৰ্যসূচী লোৱা নাই, আমাৰ মন মগজুত আমি সকলোৱে এটা বস্তু ভাবি ল'ব লাগিব যে আমি আমাৰ পৰিৱেশক সংৰক্ষণ কৰাৰ কাৰণে যত্ন ল'ব লাগিব। আমাৰ জৈৱ বৈচিত্ৰ্য আমি সংৰক্ষণ কৰাৰ কাৰণে আমি দায়িত্ব ল'ব লাগিব। মই দীঘলীয়া নকৰোঁ, আপোনালোকে ৰাতিপুৱাই ওলাইছে, আজিৰ এই কাৰ্যসূচী বিভিন্ন ধৰণৰ কাৰ্যসূচী আপোনালোকে লৈছে, আপোনালোকে চাফাই অভিযান লৈছে, গছপুলি ৰোপণ আৰু বহু ধৰণৰ কাৰ্যসূচী আপোনালোকে লৈছে। মই আপোনালোকৰ কাৰ্যসূচীবিলাকৰ বাবে মই পৌৰসভাক শুভেচ্ছা আৰু অভিনন্দন জনাইছোঁ। আৰু আশা ৰাখিছোঁ আজিৰ এই অমৃত বৃক্ষ আন্দোলন ভৱিষ্যতৰ কাৰণে অসমৰ এটা মাইলৰ খুঁটি হওক, তাকে আশা কৰি